ডিম্পু বৰুৱা আজি গালি পাৰিবলৈ একো অধিকাৰ ডিম্পু বৰুৱা অসমৰ মুখ্যমন্ত্ৰী নহয়তো যে তেওঁ গালি পাৰিব তই মানুহক কিয় হাই নকৰ কিয় নকৰ ইউটিউবাৰ হলে সময় গগৈৰ দৰে হ'ব লাগে দুখীয়া মানুহক সহায় কৰে তেখেতৰ নিচিনা ইউটিউবাৰ হ'ব লাগে বোলে দেশ বিদেশ ভ্ৰমণ কৰি থকা ভিডিঅ' দেখুৱাই আপোনাৰ ল'ৰাটোক সেই জ্ঞান নিদিব যাতে সেই মানে ভিডিঅ' চাই ল'ৰাটোৰ এক্সপেক্টেশ্যনটো বাঢ়ি যায় আৰে কোনোৱে যদি মনোজ ভাইক ভালে নাপায় যে মনোজ ভাই সেই ভিডিঅ'ৰ ভিউজ ক'ৰ পৰা আহে তেতিয়াহ'লে আজি যাতে সময় গগৈ ছাবস্ক্ৰাইবাৰ 1 মিলিয়ন হ'ব লাগিছিলে কিয় মনোজ ভাই ছাবস্ক্ৰাইবাৰ সময় গগৈতকৈ বহু গুণে বেছি মানুহৰ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ আজি এই দুটা লাইফৰ বিষয়ে মই আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম মই কথা পাতিম মানুহ ৰিয়েল লাইফত কেনেকুৱা আৰু মানুহ ৰিয়েল লাইফত কেনেকুৱা মই এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকক মই এটা ফেচবুক পোষ্ট আপোনালোকক পঢ়ি শুনাই দিছোঁ আৰু এই ফেচবুক পোষ্টটো প্ৰথম শুনি লওক আৰু মই স্ক্ৰীনতো আপোনালোকক ফেচবুক পোষ্টটো মই লগাই দিছোঁ আপোনালোকে চাই লওক এই ফেচবুক পোষ্টটো শুনি লৈ তাৰপিছত আপোনালোকক মই ভিডিঅ'টোৰ বাকী অংশলৈ যাম প্ৰথম মই ফেচবুক পোষ্টটো পঢ়ি দিছোঁ আৰু এই ফেচবুক পোষ্টটো লিখিছে বৰ্তমান আজি মই ভিডিঅ'টো বনাই আছোঁ তো আজিৰ ফেচবুক পোষ্ট হয় লিখিছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই লিখিছে এটা কথা ক'ব খুজিছোঁ আজিকালি বহুতে মোক কয় এজন ইউটিউবাৰ ভিডিঅ' ক্ৰিয়েটৰ হিচাপে হেনো মই আজিকালি কাকো সহায় নকৰোঁ বেয়া লাগে কথাটো শুনি সেইবাবে মই এইখিনি লিখিলোঁ আজি মই খোলা ৰুম এডিটৰ্ছত 50 জনতকৈ বেছি মানুহ কাম কৰি আছে সিহঁতৰ পৰিয়াল ৰুম এডিটৰ্ছৰ পৰা চলি আছে দোকানত থকা ল'ৰাকেইটাৰ পৰা আপোনালোকে কামৰ বাবে কল কৰিলে ধৰা ছোৱালীজনীৰ পৰা বিভিন্ন আমাৰ মিস্ত্ৰীৰ পৰা আনকি আমাৰ বাইক এচেছৰিজৰ দোকানত কাম কৰা দুজন ল'ৰাৰ পৰিয়াল চলি আছে এইখিনি কি সহায় নহয় বিনা পইচাত নহয় কষ্ট কৰিছে পইচা দিছোঁ কিন্তু আজিৰ দিনত মানুহক বিনা কষ্টত পইচা লাগে জীৱনত কেতিয়াও ভবা নাছিলোঁ ইমান মানুহক লগ কৰি কিবা এটা কৰিব পাৰিম বুলি যেতিয়া মাহৰ শেষত পইচা হিচাপ কৰি দিওঁ নিজৰে ভাল লাগে কষ্টৰ পইচা সিহঁতে পাইছে মাত্ৰ কাৰোবাৰ হাতত টকা দি ভিডিঅ' বনালেহে মানুহক সহায় কৰা বুজাই নেকি আজিৰ দিনত সমাজখন কিয় এনেকুৱা হৈছে বুজা নাই প্ৰতিমাহে বেছি মৰিলেও অলপ হ'লেও ডাইৰেক্ট পইচা মানুহক সহায় হিচাপে দিব চেষ্টা কৰি আহিছোঁ মাত্ৰ এইবোৰ ভিডিঅ' বনাই নিদিওঁ কাৰণ মোৰ ভিডিঅ' কণ্টেণ্ট এইটো নহয় মই ঘূৰি এডুকেশ্যনেল ভিডিঅ' বনাই ভাল পাওঁ আৰু এইটো কৰি আহিছোঁ চৰকাৰে কয় জব জেনেৰেট কৰিব লাগে মই জব জেনেৰেট কৰিছোঁ ভৱিষ্যতে সপোন ৰুম এডিটৰ্ছত 1000+ মানুহক কাম দিবলৈ মাত্ৰ আপোনালোকৰ সহায় লাগে মই বিচাৰোঁ একবাৰ কাৰোবাক সহায় কৰাতকৈ যদি কাৰোবাক কিবা এটা পথ মুকলি কৰি দি নিজৰ লগতে তেওঁলোকৰ জীৱনটো পোহৰ কৰা হয় সেইটো বেষ্ট কিন্তু সমালোচনা কৰা মানুহসকলে নুবুজে এইবোৰ মাত্ৰ সহায় কৰা দেখাই মই ভিডিঅ' বনাই দিব লাগে যিয়ে কমেণ্ট কৰি আছে নিজে চাগে কাকো এতিয়ালৈকে সহায় কৰি পোৱা নাই হয় এইটো আছিলে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ এটা ফেচবুক পোষ্ট আৰু তেওঁৰ মনত ক্ষোভ কিয় মই আপোনালোকক সম্পূৰ্ণভাৱে মই ভিডিঅ'টোৰ বহুতকেইটা কথা ক'ম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব মাত্ৰ শেষলৈকে চাই যাব বুলি মই আশা ৰাখিছোঁ চাওক ডিম্পু বৰুৱাই আজি ফেচবুক পোষ্টটো দিবলগীয়া হৈছে কিয় দিব লগা হ'ল কাৰণ চাওক ডিম্পু বৰুৱা অসমৰ এনে এজন ইউটিউবাৰ যিজন ইউটিউবাৰে তেওঁৰ হয়তো আজিৰ পৰা 5-6 বছৰ আগতে এটা ইউটিউব চেনেল খুলিছিলে হয়তো আপোনালোকে জানে ডিম্পু বৰুৱা নামৰ তাৰ কেইবছৰমানৰ পাছতহে আচলতে এই ডিম্পুছ ব্লগ চেনেলটো তেওঁ খুলিছিলে কিন্তু সেই ডিম্পু বৰুৱা চেনেলটোত আপোনালোকে যদি আজিৰ ৰেটত ডিম্পু বৰুৱা যিটো চেনেল এতিয়াও আপোনালোকে ইউটিউবত সাৰ্চ কৰি চাব মই আপোনালোকক ইয়াত দেখাই দিছোঁ ডিম্পু বৰুৱা চেনেলটোত আজিৰ ৰেটত মাত্ৰ 19.9 লাখ ছাবস্ক্ৰাইবাৰ আছে ভিডিঅ' আপলোড আছে 1000 আৰু প্ৰায় 19.9 লাখ ছাবস্ক্ৰাইবাৰ আজিৰ ৰেটত ডিম্পু বৰুৱা চেনেলটোত আছে তাৰ বিপৰীতে যিটো ডিম্পুছ ব্লগ সেই ডিম্পুছ ব্লগ ভিডিঅ' চেনেলটোত মাত্ৰ 812টা ভিডিঅ'জ আপলোড আছে আজিৰ ৰেটলৈকে আৰু সেই চেনেলটোত ছাবস্ক্ৰাইবাৰ আছে প্ৰায় 30 লাখ
30.3 লাখ ছাবস্ক্ৰাইবাৰ। এইখিনিতে মই আপোনালোকক এইটো কথা কিয় ক'লোঁ আপোনালোকে মন কৰিব। চাওক, মানুহে সমালোচনা কৰি বহুত ভাল পায়, সমালোচনা কৰিবই, ঠিক আছে। কিন্তু মানুহৰ মই কৈছোঁৱেই, মানুহৰ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ, মই দুটা লাইফৰ বিষয়ে মই আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে জনাম। কাৰণ যদি মানুহে আজিৰ ডেটত যদি জ্ঞান থকা ভিডিঅ' যদি চালে হ'লে, যদি মই এই ভিডিঅ'টো চাই কিবা এটা শিকিব পৰা ভিডিঅ' যদি মানুহে চাব বিচাৰিলে হ'লে, নিশ্চয় আজি ডিম্পু বৰুৱা চেনেলটোত হয়তো 30 লাখ ছাবস্ক্ৰাইবাৰ হ'ল হয়। কিন্তু আজি ডিম্পু বৰুৱা চেনেলটোত 19 লাখ ছাবস্ক্ৰাইবাৰতে ৰৈ আছে। কিন্তু আজিৰ ডিম্পুজ ব্লগ চেনেলটোত যিটো চেনেলত ডিম্পুৱে ট্ৰেভেল কৰি থকা দেখা পায়, সেই চেনেলটোত ট্ৰেভেল কৰি আমুক মানে নতুন নতুন ঠাই দেখুৱাই সেই চেনেলটোত আজি 30 লাখ ছাবস্ক্ৰাইবাৰ আছে। এতিয়া কথাটো মন কৰিব, মানুহে সমালোচনা কৰি আছে যে ইউটিউবাৰ হ'লে সময় গগৈৰ দৰে হ'ব লাগে, দুখীয়া মানুহক সহায় কৰে, তেখেতৰ নিচিনা ইউটিউবাৰ হ'ব লাগে, বোলে দেশ বিদেশ ভ্ৰমণ কৰি থকা ভিডিঅ' দেখুৱাই আপোনাৰ ল'ৰাটোক সেই জ্ঞান নিদিব যাতে সেই মানে ভিডিঅ' চাই ল'ৰাটোৰ এক্সপেক্টেশ্যনটো বাঢ়ি যায়। তো এনেধৰণৰ কিছুমান কথা ছ'চিয়েল মিডিয়াত ইতিমধ্যে প্ৰচাৰ হৈ আছে। কিন্তু তাতে এটা কথা আছে, চাওক, সহায় কৰিছে সময় গগৈয়ে, মই ভাল পাইছোঁ, আমি ভাল পাওঁ, তেওঁ এজন বহুত ভাল কাম কৰি আছে, তেওঁ ইউটিউবাৰ বুলি নহয়, তেওঁ ভাল মানসিকতাৰ মানুহ, গতিকে তেওঁ মানুহক সহায় কৰি গৈছে, এইটো বহুত ভাল কাম। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, মই এইখিনিতে এটা কথা কৈ যাওঁ যে আপোনালোকে ইউটিউব যে চায়, ইউটিউবত কোনোবাই যদি ট্ৰেভেলিং কৰা ব্লগ বনাইছে, কোনোবাই লাইফ ষ্টাইল ব্লগ বনাইছে, কোনোবাই ফুড ব্লগ বনাইছে, কোনোবাই মটৰ ব্লগ বনাইছে। এতিয়া এই যে মই কথাকেইটা ক'লোঁ আৰু কোনোবাই হয়তো ভিডিঅ'ৰ জৰিয়তে কিবা ইনফৰ্মেটিভ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছে, নলেজেবল ভিডিঅ' বনাইছে কোনোবাই। এতিয়া এই যে মই এই ব্লগৰ ভাগকেইটা ক'লোঁ, আপোনালোকে যে কাৰোবাৰ ভিডিঅ'ত চাই আপোনাৰ তলত গালি পাৰি থাকে যে আমুকে দেখোন আমুক ভিডিঅ' বনাইছে, তই এই ৰাতিপুৱা শোৱা উঠা এইবিলাক ভিডিঅ' বনাই থাকোঁ, আমুক কৰিছোঁ তামুক কৰিছোঁ। চাওক, সেইটো হৈছে লাইফ ষ্টাইল ব্লগ। ৰাতিপুৱাৰ পৰা শুই উঠিলোঁ, কি কৰিলোঁ কি নাই সেইটোৱে দেখাব তাত। আজি ইনফৰ্মেটিভ ভিডিঅ', মই আজি যেনেকৈ ভিডিঅ' বনাইছোঁ, মই কিবা এটা টপিকৰ ওপৰত মই কথাটো বুজাবলৈ চেষ্টা কৰোঁ, মই ইনফৰ্মেশ্যন কিবা এটা দিবলৈ চেষ্টা কৰোঁ, তো এইটো হৈছে ইনফৰ্মেটিভ ভিডিঅ' টাইপৰ হয়। কিন্তু ডিম্পু বৰুৱাই ব্লগ চেনেলটোত যিটো বনায়, ডিম্পুজ ব্লগ চেনেলটোত যিটো ভিডিঅ' আপলোড কৰে, সেইটো হৈছে ট্ৰেভেলিং ব্লগ। কাৰণ ট্ৰেভেল কৰি বিভিন্ন ঠাই এক্সপ্ল'ৰ কৰি আপোনালোকক দেখুৱাব, সেইটো হৈছে ট্ৰেভেলিং ব্লগ। বা অসমৰ অন্য এজন জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীয়ে বনায় মটো ব্লগ, মানে তেওঁ বাইক ৰাইডিং কৰি বিভিন্ন ঠাই এক্সপ্ল'ৰ কৰে, সেইটো হৈছে মটো ব্লগ। আৰু ডিম্পু বৰুৱা চেনেলটোত ডিম্পু বৰুৱাই যিখিনি ভিডিঅ' আপলোড কৰে সেইখিনি হৈছে আপোনালোকক নলেজেবল ভিডিঅ' বা ইনফৰ্মেটিভ ভিডিঅ'ৰ শাৰীত পৰে। এতিয়া মন কৰিব, মানুহে কিন্তু যিমানে ছ'চিয়েল মিডিয়াত ট্ৰল কৰি থাকক, গালি পাৰি থাকক, বদনাম কৰি থাকক, কিন্তু আপুনি মন কৰিব, মই ক'লোৱেই আপোনালোকক, এক্সাম্পল দিলোৱেই, এই ডিম্পু বৰুৱা চেনেলটোত কিন্তু আজিৰ এটা ছাবস্ক্ৰাইবাৰ কম আছে। কিয় কম আছে? কাৰণ মানুহে সেইবিলাক ভিডিঅ' চাই ভাল নাপায়। মানুহে ছ'চিয়েল মিডিয়াত জাষ্ট অকল কয় নলেজ থকা ভিডিঅ' বনাওক, এনেই গা ধুই থকা, শুই থকা, খাই থকা ভিডিঅ' বনাই আছে আপোনালোকে, এনেকৈ বুলি কৈ মানুহক গালি পৰা দেখা যায়। কিন্তু মানুহে সেইবিলাক ভিডিঅ' চায়ে ভাল পায়, আৰু সেইকাৰণে সেইবিলাক ভিডিঅ' জনপ্ৰিয়তা বেছি হৈ আছে, আৰু সেই ইউটিউবাৰসকলৰ জনপ্ৰিয়তা বেছি হৈ আছে। কিন্তু আজি মানুহে ট্ৰল কৰি আছে যে সময় গগৈয়ে ভাল কাম কৰি আছে, সময় গগৈক আজি আপোনালোকে ছাপোৰ্ট কৰিব লাগে, আপোনালোকে ছাপোৰ্ট কৰি আছে মনোজ ভাইক, আপোনালোকে ছাপোৰ্ট কৰি আছে পাখি ৰাজবংশীক, এনেকৈ বিভিন্ন ধৰণৰ ফেচবুক পোষ্ট বিভিন্নজনে শ্বেয়াৰ কৰিছে, বিভিন্নজনে কমেণ্টত সমালোচনা কৰি বিভিন্ন কথাৰে বিভিন্ন মন্তব্য দিছে। কিন্তু এতিয়া মন কৰিব, মই আপোনালোকক আৰু এটা বস্তু দেখাই দিছোঁ। এই যে সময় গগৈ যিজন ইউটিউবাৰ, সময় গগৈ যিজনে আপোনালোকে গম পায়, তেওঁ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে দেখায়, তেওঁ বিভিন্নজন অসমৰ বিভিন্ন ঠাইৰ বিভিন্নজন দুখীয়া মানুহক আচলতে সহায় কৰিবলৈ চেষ্টা কৰে। আৰু তেখেতে সেই ভিডিঅ'টো প্ৰস্তুত এইটো কাৰণে কৰে যাতে সেই ভিডিঅ'টো মানুহে চাই বা তাৰ পৰা কিবা এটা ৰেভিনিউ জেনেৰেট হ'ব, কিবা এটা পইচা আৰ্ণ কৰিব, আৰু সেই পইচাটোৱেদি নেক্সট
কোনোবা এজনক সহায় কৰিব পাৰে, সেইকাৰণে তেখেতে সেই ভিডিঅ'টো প্ৰস্তুত কৰে। সেইটোৰ এক প্ৰকাৰৰ ব্লগেই হয়। কিন্তু এতিয়া মোৰ মূল কথাটোলৈ আহিছোঁ। আজিৰ ডেটত সময় গগৈৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰ মাত্ৰ 1.76 লাখ, হয়নে? 1.76 লাখ ছাবস্ক্ৰাইবাৰ আছে আৰু ভিউজ প্ৰায়ে দেখা যায় 30,000, 35,000, 70,000, 80,000, হয়নে? কিন্তু আনহাতে যদি আপুনি যদি চাবলৈ যায়, আপোনালোকে যিকেইজন ইউটিউবাৰ মানুহে সমালোচনা বেছি কৰি থাকে, মনোজ ভাই, ঠিক আছে চেনেলটো, সেই চেনেলটো ছাবস্ক্ৰাইবাৰ আপোনালোকে কিমান জানেনে? 6.61 লাখ। তেতিয়াহ'লে আপোনালোকে এটা কথা মন কৰিব, আৰু দুটামান মই কৈ দিছোঁ, এই পাখি ৰাজবংশীৰ চেনেলটোতো ছাবস্ক্ৰাইবাৰ ইতিমধ্যে 6.9 লাখ আছে। আৰু আছে এনেকৈ বহুত সৌভিক ৰাজখোৱা, কোনোবা এনেকুৱা বহুকেইজন ইউটিউবাৰ আছে যিকেইজনে এনেকুৱা টাইপৰ কমেডি বা মানে লাইফ ষ্টাইল ব্লগ টাইপৰ কিবা কিবি ভিডিঅ' আপলোড কৰি থাকে বা মানে তো সেইকেইজন ইউটিউবাৰৰ ছাবস্ক্ৰাইবাৰ চাব, সৌভিক ব্লগছৰ আছে 3.81 লাখ। তো যদি আমি সময় গগৈৰ তুলনাত যদি আমি চাবলৈ যাওঁ, সেইকেইজন ইউটিউবৰ ছাবস্ক্ৰাইবাৰ বহুতেই বেছি আৰু সেই হিচাপে ভিউজো সিহঁতৰ ভিডিঅ'ত বেছি আহে। কিন্তু এতিয়া কথাটো হ'ল মানুহে যে সমালোচনা কৰি আছে যে সময় গগৈৰ দৰে ইউটিউবাৰ হওক, কিন্তু সময় গগৈৰ দৰে ইউটিউবাৰ হওক বুলি ক'লেই নহ'ব। আপুনি সময় গগৈক কিমানজনে ছাপোৰ্ট কৰিছে, সময় গগৈক কেইটা মানুহে সময় গগৈৰ ছাবস্ক্ৰাইবাৰ হয়। আজিৰ ডেটত এই যি মনোজ ভাইক ছাবস্ক্ৰাইব কৰি থ'ব পাৰে কিন্তু সময় গগৈক ছাবস্ক্ৰাইব নকৰে, কিন্তু ছ'চিয়েল মিডিয়াত কোনোবাই ফেচবুক পোষ্টাল সেই তাৰ কমেণ্টত যে হয় ময়ো শ্বেয়াৰ কৰিছোঁ, সময় গগৈক ছাপোৰ্ট কৰিব লাগে, এই দেশ বিদেশ দেখাই পুৰা নিজৰ বোলে আজি মই প্ৰথমবাৰ গা ধোৱা ভিডিঅ' বনালোঁ, মই আমুকৰ লগত গা ধুলোঁ, এইবিলাক ভিডিঅ' যেতিয়া মানুহে বেছি চায়, এইবিলাক ভিডিঅ' যেতিয়া মানুহে বেছি চায়, কিন্তু সময় গগৈৰ দৰে ইউটিউবাৰে বনোৱা ভিডিঅ' মানুহে নাচায়। কিন্তু তাৰপিছতো এই ছ'চিয়েল মিডিয়াত যেতিয়া কোনোবাই কিবা এটা কথা লিখি দিব যে আজি বোলে সময় গগৈক চবেই ভাল ছাপোৰ্ট কৰিব লাগে, কিন্তু সেই মানুহকেইটাই জানেও ভালদৰে সময় গগৈ কি কাম কৰি আছে আৰু মনোজ ভাইহঁতে কি কাম কৰি আছে, কিন্তু তাৰপিছতো সিহঁতে কিন্তু সময় গগৈৰ ভিডিঅ' নাচায়। কাৰণ সেইবিলাক ভিডিঅ' চাই একো লাভ নাই, এটক লাগে এণ্টাৰটেইনমেণ্ট লাগে। কিন্তু কোনোবাই ফেচবুক পোষ্ট দিলে কমেণ্টটো কিন্তু ভালেই দিব। মোৰ কথাটো হ'ল সেইটো। আজি মই আপোনালোকক এইটোৱে বুজাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। চাওক, আজি মোৰ চেনেলটোত মই যিমানকেইটা ভিডিঅ' আপোনালোকে মোৰ চেনেলটো খুচৰি চাব, মই এনেকুৱা একো ভিডিঅ' বনোৱা নাই যিটো ভিডিঅ' চাই হয়তো মানে আপোনালোকে বহুত বেছি এণ্টাৰটেইনমেণ্ট পাব পাৰে। কিন্তু মই যিকেইটা ভিডিঅ' বনাইছোঁ হয়তো আপোনালোকে ভিডিঅ'কেইটা যদি ভালদৰে মন দি চাই বা শুনে, তেতিয়াহ'লে আপোনালোকে কিবা এটা হ'লেও নতুন কথা আপোনালোকে শিকিব পাৰিব। তো সেই চেষ্টাই হয়তো ডিম্পু বৰুৱাই তাহানিতে কৰিছিল, কিন্তু সেই চেনেলটোত আজিৰ ডেটত 19 লাখ মাত্ৰ ছাবস্ক্ৰাইবাৰ আছে। কিন্তু ডিম্পুজ ব্লগটোত কিয় বাঢ়ি গ'ল? কাৰণ মানুহে এই ঘূৰা পকা এইবিলাকেই চাই ভাল পায়, কিন্তু মানুহে সমালোচনা কৰিবলৈ তথাপিও নেৰে। মানুহে তথাপিও কৈ থাকে যে মানুহে কয় আৰে মই কিবা ফেচবুকত কিবা এটা পোষ্ট দিলেই মানুহে শ্বেয়াৰৰ ওপৰত শ্বেয়াৰ, ইমান কমেণ্ট। মানুহে কয় যে নলেজ থকা ভিডিঅ' বনাবলৈ, যিটো ভিডিঅ' চাই ল'ৰা ছোৱালীয়ে শিকিব পাৰে। আৰে আপোনালোকে মুখতহে কয়, কিন্তু আপোনালোকে চাই ভাল নাপায়। আপোনালোকে সেই কমেণ্টটো দিয়াৰ পিছতে 2 মিনিটৰ পিছতে চাগে আকৌ মনোজ ভাইৰ ভিডিঅ' খুচৰি চাই থাকে আপোনালোকে। কাৰণ যদি সেইটো নহ'ল হ'লে, যদি আপোনালোকে কোৱা মতেই যদি অসমৰ মানুহে কাম কৰিলে হ'লে, তেতিয়াহ'লে আজি যাতে সময় গগৈ ছাবস্ক্ৰাইবাৰ 1 মিলিয়ন হ'ব লাগিছিলে। কিয় মনোজ ভাইৰ ছাবস্ক্ৰাইবাৰ সময় গগৈতকৈ বহু গুণে বেছি, কিয় ভিউজো বহুত বেছি আহে? তো কথাটো হ'ল এইটো। তো মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এইটোৱে আপোনালোকক বুজাই আছোঁ। চাওক, মানুহ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ দুটা বস্তু থাকে। মানুহে ৰিয়েল লাইফত অলপ বেলেগ ধৰণৰ হয়। ৰিয়েল লাইফত নিজকে সদায় এনেকুৱা দেখায় যেন সদায় মই শুদ্ধটোৱে ছাপোৰ্ট কৰোঁ, সদায় ভালটোৱে ছাপোৰ্ট কৰোঁ, ভুলটো মই কেতিয়াও নাচাওঁ, মই নকৰোঁ। কিন্তু মানুহে আৰে কোনোৱে যদি মনোজ ভাইক ভালেই নাপায় যে মনোজ ভাই সেই ভিডিঅ'ৰ ভিউজ ক'ৰ পৰা আহে? ছাবস্ক্ৰাইবাৰকেইটা কোন হয়? যদি কোনো মনোজ ভাইক ভালেই নাপায়, কোনো যদি পাখি ৰাজবংশীক ভালেই নাপায়, সেই ছাবস্ক্ৰাইবাৰকেইটা কোন হয়? মই কাকো ছাপোৰ্ট কৰি কোৱা নাই, মই আমাৰ এই ভিউৱাৰ্ছসকলক মই কৈ আছোঁ, সেই ছাবস্ক্ৰাইবাৰকেইটা কোন হয়? আজি সময় গগৈ চেনেলৰ যিকেইজন ছাবস্ক্ৰাইবাৰ, সেই ছাবস্ক্ৰাইবাৰকেইজনে আচলতে সেইকেইজন ছাবস্ক্ৰাইবাৰ হ'লে সেনেকুৱা হ'ব লাগে। মানে কথাটো চাওক, মই এইটোৱে কৈ আছোঁ, সেই যে আজি যিসকলে গালি পাৰি আছে মনোজ ভাইক বা পাখি ৰাজবংশী, কাৰোবাক গালি পাৰি আছে, এই ইতিমধ্যে এইকেইদিনতে এটা ভিডিঅ' ভাইৰেল হৈছে মনোজ ভাই পাখি ৰাজবংশী
পাখিৰ লগত কিবা অকলে অকলে গাত লৈ বুলি এনেকৈ কিবা এটা ভিডিঅ' পষ্ট কৰিছিলে, মানুহে ট্ৰল কৰি আছে, কমেণ্টত গালি দি আছে, কিবা আছে। চাওক, সেইটো ডাঙৰ কথা নহয়, সেইটো মানুহে দেখায়, কিন্তু হয়তো সিহঁতৰ ভিডিঅ' চাই এণ্টাৰটেইনমেণ্ট লৈ থাকে, কিন্তু সেইখিনি মানুহে সময়ৰ ভিডিঅ' নাচায়। বা ডিম্পু বৰুৱাৰ সেই যি নলেজেবল ভিডিঅ' ডিম্পুজ ব্লগটোৰ চেনেলৰ ভিডিঅ' চাব পাৰে, সেইটো পাছৰ কথা। ডিম্পু বৰুৱাই আজি আমুকত গ'ল, ডিম্পু বৰুৱাই আজি বোলে ডুবাই গ'ল, বোলে পেৰিছ গ'ল, ছুইজাৰলেণ্ড গ'ল, মানুহে চাব কি কৰিছেনো, কেনেকৈ গৈছেনো, মানে মানুহে সেইবিলাক চাই থাকে আনৰ লাইফত কোনে কি কৰি আছে। কিন্তু যেতিয়া ডিম্পু বৰুৱাই যেতিয়া নলেজেবল ভিডিঅ' এটা ক'ব যে এই কথাটো আপোনালোকে জানিলেও আপোনালোকৰ এইটো প্ৰফিট হ'ব বা আপোনালোকে এইটো ভুল কৰিলে এইটো হ'ব, যেতিয়া মানুহে বুজাব না, সেইটো ভিডিঅ' মানুহে নাচায়। তো মই এইটোৱে ক'লোঁ, ৰিল লাইফ আৰু ৰিয়েল লাইফ মানুহৰ সম্পূৰ্ণ বেলেগ। মানুহে ছ'চিয়েল মিডিয়াত সদায় বেলেগ এটা বস্তু দেখায়, কিন্তু যদিহে মই সেইটোৱে ক'লোঁ যে যদি পক্ষী ৰাজবংশী মনোজ ভাইক যদি ইমানেই বেয়া পোৱা মানুহ আছে, যেতিয়া কোনোবাই পোষ্টাৰ লিখি দিলে বিৰোধিতা কৰা মানুহ ইমান ওলায়, তেতিয়াহ'লে ভিউৱাৰ্ছকেইটা কোনকেইটা? আজি অসমৰ পপুলেশ্যন কিমান, কিন্তু আজি সমগ্ৰৰ দৰে ভাল কাম কৰা ইউটিউবাৰ এজনৰ ছাবস্ক্ৰাইবাৰ কিমান হৈ আছে? 1.76 লাখ। তো মানুহে মুখত কয়, কোনো কাম নকৰে। আজি মোৰ চেনেলটো মই ভাল ভাল ভিডিঅ' বনাইছোঁ, কোনো নাচায়, কিন্তু মই বহুতকেইটা নলেজেবল ভিডিঅ' বনাই থৈছোঁ, সেইকেইটা কোনো নাচায়, সেইকেইটাত ভিউজ নাহে, ক'ৰবাত 70টা, ক'ৰবাত 80টা, এইকেইটা। কিন্তু মই যেতিয়া কিবা বিতৰ্কিত কিবা এটা ভিডিঅ' বনাই দিম না, মানুহে সেইটো 2 লাখ 2.5 লাখলৈকে মোৰ চেনেলতে ভিউজ গৈছে, আপোনালোকে চাই ল'ব। তো কথাটো হ'ল সেইটো। তো সৰু এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলোঁ। মই কাকো হেৰি কৰা নাই, কিন্তু এটাই বস্তু মন কৰিব, মই জাষ্ট আপোনালোকক এক্সাম্পল দি বুজাই দিবলৈ চেষ্টা কৰিলোঁ মানুহে আচলতে কি ভাল পায়, কি বিচাৰে। আৰু ব্লগৰ কথাটো ক'লোৱেই, ব্লগ, লাইফষ্টাইল ব্লগ, ট্ৰেভেল ব্লগ, মটৰ ব্লগ, বিভিন্ন ধৰণৰ ব্লগ থাকে, ফুড ব্লগ। তো এই বস্তুটো হয় ব্লগৰ। আপোনালোকে চাই কি ভাল পায় সেইটো আপোনালোকৰ কথা, কিন্তু এটা বস্তু হয়, সময় গগৈৰ দৰে ইউটিউবাৰ আমাৰ অসমত প্ৰয়োজন আছে, বা ডিম্পু বৰুৱাৰ দৰে ইউটিউবাৰ প্ৰয়োজন আছে। ডিম্পু বৰুৱাই বহুত মানুহক আচলতে কৰ্মসংস্থাপন দিছে, বহুত মানুহৰ অসমীয়া বহুত ল'ৰা ছোৱালীক হয়তো নিজৰ ব্যৱসায় এটা আগবঢ়াৰ ক্ষেত্ৰত তেওঁ প্ৰমোশ্যন কৰিছে, কিবা কৰিছে, সেনেধৰণৰ বহুত ক্ষেত্ৰত সহায় কৰিছে। আৰু ডিম্পু বৰুৱাই আজি গালি পাৰিবলৈ একো অধিকাৰ, ডিম্পু বৰুৱা অসমৰ মুখ্যমন্ত্ৰী নহয়তো যে তেওঁ গালি পাৰিব, তই মানুহক কিয় হাৰি নকৰ, কিয় নকৰ, সেইখিনি চৰকাৰৰ কাম। কিন্তু এজন ইউটিউবাৰ হৈও তেওঁ বহুতখিনি কাম কৰিছে। তো কথাটো এইটোৱেই, আজি ইউটিউবাৰৰ কাম নহয়, সমগ্ৰ কাম নহয়তো যে দুখীয়া দুখীয়া মানুহক বিচাৰি বিচাৰি সহায় কৰিব, ঘৰ বনাই দিব, সেইখিনি চৰকাৰৰ কাম। চৰকাৰৰ এই যি নেতা পালি নেতা আছে সিহঁতৰ কাম, সিহঁতক বিচাৰি বিচাৰি চৰকাৰে অনুদান হিচাপে চৰকাৰৰ পৰা হেৰি লৈ সিহঁতক সেইখিনি কৰি দিব লাগে। কিন্তু মানুহে সেইটো বুজি নাপায়। কিন্তু মানুহে আৰু মানুহক কি লাগে, মানুহে নিজেতো একো বুজি নাপায়, নিজেতো একো কৰিব নোৱাৰে, লোককো মানে কিবা এটা কৰিলে বদনাম কৰিম, গালি পাৰিম, এইটোতে থাকে অকল। তো এইটোৱে আছিল এটা সৰু ভিডিঅ'। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কথাবিলাক অলপ চিধা চিধিকৈ কওঁ, আপোনালোকে ভিডিঅ'বিলাক এনেকৈ চাই যাব, মৰম কৰিব, তাকে কামনা কৰিছোঁ। ধন্যবাদ।